कोरोना আপু বললে নহয় জানো কলম আনিছিল হেৰি লাহে লাহে এইবাৰ এইফালে মই এটা ষ্টেটাছ আছে ৰ'ব আৰে এটা ফটো এখন দেখাই দিয়া স্পৰ্টছৰ মাজেৰে আকৌ কিন্তু এইবাৰ এখন ক্ষেত্ৰত উজ্বলি উঠিছে এইটো খুব মানে আমাৰ মৰিগাঁৱৰ কাৰণে গৌৰৱৰ বিষয় এই গোটেই ল'ৰা ছোৱালীখিনি খুব দুখীয়া ঘৰত ল'ৰা ছোৱালী এওঁলোকে আজি কেনয়িং কায়াকিঙৰ যোগেদি আজি অসম চৰকাৰে যিখিনি নিযুক্তি দিছে তেওঁলোকক অতি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী এওঁলোক খেলা ধূলাত কেনয়িং কায়াকিঙত যদিও নাম কৰি আহিছে তেওঁলোকে খুব আমি আনন্দিত হৈছোঁ বিশেষকৈ যিহেতু মৰিগাঁও জিলাত মই কাম কৰি আছোঁ সেই হিচাপে মই এগৰাকী মৰিগাঁওবাসী হিচাপে কৈছোঁ যে খুব ভাল লাগিছে যে ছগৰাকীকৈ প্ৰাৰ্থী যদি নিৰ্বাচিত হৈছে এই ৰিক্ৰুটমেণ্টত তাৰ কাৰণে আমি নিশ্চয় চৰকাৰ ধন্যবাদৰ পাত্ৰ বুলি ক'ব লাগিব মই যদিও চৰকাৰৰ অংশীদাৰ তথাপি নিশ্চয় আমি তাৰ কাৰণে কৃতজ্ঞ ঠিক আছে ল'ৰা ছোৱালীয়ে মই প্ৰথমতে আপোনাৰ চেনেলৰ জৰিয়তে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁ যিটো স্পৰ্টছ পলিচি হিচাপে আমাৰ পুলিচৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে তাত আমাৰ খেলুৱৈসকলে স্পৰ্টছ কোটাত আমাৰ এই বছৰ যিটো কামাণ্ডো ৰিজাল্ট দিছে আজি তাত 5জন খেলুৱৈয়ে চাকৰি পাইছে আৰু ইয়াৰ আগতে যিটো 6 মাহৰ আগত দিছিলে তাতো আমাৰ 5জন খেলুৱৈ স্পৰ্টছ কোটাত পাইছে তাৰ বাবে যিটো আঁচনি লৈছে স্পৰ্টছ পলিচি হিচাপে এইটো মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ আৰু মই এতিয়া কি ক'ম মোক কেনেকুৱা লাগিছে মানে এতিয়া প্ৰকাশ কৰিব নোৱাৰা কাৰণ ইয়াত এতিয়ালৈকে আমাৰ 40জন খেলুৱৈয়ে আছাম পুলিচ আছাম ৰাইফলছ পেৰামিলিটাৰীত চাকৰি পাইছে যিটো আমাৰ এই নাও খেলৰ জৰিয়তে পাইছে যিটো অসমৰ একমাত্ৰ কেনিং কায়াকিং চেণ্টাৰ মৰিগাঁৱত অৱস্থিত আৰু এটা কাৰণে দুখ লাগে যিটো এই সুবিধাখিনি ইয়াৰ ওচৰ পাজৰ ল'ৰা ছোৱালীয়ে ল'ব পৰা নাই বিশেষকৈ স্পৰ্টছ কোটা হিচাপে যিটো পলিচি চৰকাৰে কৰিছে ইয়াত খেলিলে ডাইৰেক্ট অসম টীমৰ নিৰ্বাচন হয় এই আপোনালোকৰ চেনেলৰ জৰিয়তে বা জনাইছোঁ যে তেওঁলোকক আহক ইয়াত খেলকহি তেওঁলোক নিজৰ ভৱিষ্যতটো গঢ় দিয়ক মই এইটোৱে ক'ম আপোনাৰ হৈছে নেশ্যনেল প্লেয়াৰ গোটেইকেইজন বিশেষকৈ আমাৰ স্বৰ্ণলতা ফাংচুং বৰ্তমানলৈকে অসমৰ এতিয়া ছেকেণ্ড হায়েষ্ট মেডেল তেওঁ 16টা পাইছে
বাকীকেইজনে 4টা 2টা আৰু 2জন খেলুৱৈ আছে বৰ্তমান তেওঁলোক অহা নাই তেওঁলোকো আহিব তেওঁলোকেও চব নেশ্যনেল মেডেলিষ্ট হয় ড্ৰেগন বোৰ্ডত তেওঁ ইণ্টাৰডিষ্ট্ৰিক্ট মেডেলিষ্ট হয় আৰু সকলো মেডেলিষ্টেই হয় খেলুৱৈ আপোনাৰ ল'ৰাকেইটা এতিয়া চাকৰি পাইছে সেইখিনি সময়ত কি ক'ব তেওঁলোকক কি আচলতে উপদেশ দিব যে মই এটাই ক'ম তেওঁলোকক খেলুৱৈ জীৱনত যিখিনি অসুবিধা পাইছিলে যে খেলিবলৈ যাওঁতে তেওঁলোকৰ পইচা পাতি নাছিলে ঘৰ কাৰোবাক বিচাৰিবলগীয়া আছিলে সেই পৰিস্থিতিটো ইয়াৰ নেক্সট বেষ্টটোও তেনেকুৱা হ'ব তেওঁলোকে চাকৰি পাইছে কিবা এটা আৰ্থিকভাৱে তেওঁলোকক অকণমান তেনেকৈ মোৰ ল'ৰা ছোৱালীখিনি বাকী যিখিনি ল'ৰা ছোৱালী যাব খেলিব যদি দুই এটা সহায় কৰে তেওঁলোকে ফেচ কৰি অহা বস্তুটোত যদি তেওঁলোকৰ দুটকাৰে যদি বাকী 10টাক সহায় কৰে সেইটো যথেষ্ট ভাল হ'ব মই তেওঁলোকক এটাই উপদেশ দিম তেওঁলোকে যিখিনি ফেচ কৰি গ'ল এই চেণ্টাৰটোত সেইখিনি যেন তেওঁলোকে এটা আৰ্থিকভাৱে পোৱাৰ পিছত তেওঁলোকে যেন সহায় কৰে মোৰ এই চেণ্টাৰটোত